স্ট্যাটিক ভার্বস। স্ট্যাটিক ভার্বস আসলে কি? স্ট্যাটিক ভার্ব আসলে কি? স্ট্যাটিক ভার্ব হৈছে এনে ধৰণৰ ভার্ব যিকোনো কাম একশন নহয়, যে কোনো কাম কৰা নহ'ব, অৱস্থা, অনুভৱ, চিন্তা, মালিকীস্বত্ব, ইচ্ছা, বিশ্বাস আদি বুজায়। যে এই বস্তুটো স্ট্যাটিক ভাৰ্ব হ'ল আচলতে পঞ্চ ইন্দ্ৰিয় মনৰ বিষয়ত বা মনৰ লগত যিবিলাক জড়িত সেইবিলাক হ'ল স্ট্যাটিক ভাৰ্বছ। সহজকৈ ক'বলৈ হ'লে যি ভাৰ্বে কাম নুবুজায় বৰঞ্চ মন, অনুভৱ, অৱস্থা বা সম্পৰ্ক বুজায় তাক স্ট্যাটিক ভাৰ্ব বুলি কোৱা হয়। যে বৰঞ্চ মন বা অনুভৱ বা অৱস্থা বা সম্পৰ্ক বুজায় তাক স্ট্যাটিক ভাৰ্বছ বোলে। স্ট্যাটিক ভাৰ্ব একশন ভাৰ্ব আৰু স্ট্যাটিক ভাৰ্বৰ মাজত পাৰ্থক্য। আচলতে স্ট্যাটিক ভাৰ্ব আৰু একশন ভাৰ্বৰ মাজত পাৰ্থক্য কি? একশন ভাৰ্ব কাম বুজায়, যেনে ৰানিং, ৰাইটিং, ইটিং। আৰু স্ট্যাটিক ভাৰ্ব অৱস্থা বুজায়, যেনে ন মানে জানো, এইটো অৱস্থা। লাইক মানে ভাল পাওঁ, লাভ মানেও ভাল পোৱা, বিলিভ মানে বিশ্বাস কৰা। গতিকে এইবিলাক মনৰ লগত জড়িত, সাধাৰণতে কণ্টিনিউৱাছ ব্যৱহাৰ নকৰে। স্ট্যাটিক ভাৰ্ববিলাক কেতিয়া কণ্টিনিউৱাছ ফৰ্মত নাথাকে, কেতিয়াবা থাকে, তাৰ অৰ্থটো বেলেগ হৈ যায়। যেনে হি ইজ ৰানিং একশন, হি ন'জ মি স্ট্যাটিক। হি ন'জ মি, তেওঁ মোক জানে, ইয়াত কোনো কৰ্ম নাই বা কোনো কাম কৰা নহ'ব। যদি কোৱা হয় হি ইজ ন'য়িং মি, তেওঁ মোক জানি আছে, এইটো আচলতে ভুল। কাৰণ তেওঁ মোক জানি আছে এইটো কেতিয়াও কণ্টিনিউৱাছ ফৰ্মত হ'ব নোৱাৰে। স্ট্যাটিক ভাৰ্বৰ প্ৰধান ভাগসমূহ। নাম্বাৰ 1, থিংকিং, চিন্তা বা জ্ঞান, চিন্তা বা ভাৱনা। যেনে ন' মানে জানা, আণ্ডাৰষ্টেণ্ড মানে বুজা, ৰিমেম্বাৰ মানে মনত থকা, ফৰগেট মানে পাহৰা, বিলিভ মানে বিশ্বাস কৰা, থিংক অপিনিয়ন মানে মত প্ৰকাশ কৰা। যেনে আই ন' দ্য এনচাৰ, মই উত্তৰটো জানো। ইয়াত কোনো কৰ্ম নাই, একশন নাই বা কোনো কাম কৰিব নালাগে। she understand ইংলিছ, তাই ইংৰাজী বুজে। উই ৰিমেম্বাৰ হিম, আমি তেওঁক মনত ৰাখিছো। গতিকে মনত ৰাখিছো শেষ, ইয়াত কোনো কৰ্ম নাই। নাম্বাৰ 2, ফিলিং মানে অনুভৱ, যেনে লাভ মানে ভাল পোৱা, এইটো অনুভৱ মনৰ লগত জড়িত। লাইক পচন্দ কৰা, হেট ঘিণ কৰা, প্ৰিফাৰ বেছি পচন্দ কৰা, ৱান্ট বিচৰা, নিড প্ৰয়োজন হোৱা, এইবিলাক হ'ল মনৰ লগত জড়িত। যেনে আই লাভ মাই পেৰেণ্টছ, মই মোৰ মাক দেউতাক ভাল পাওঁ। শ্বি লাইকছ টি, তাই চাহ পচন্দ কৰে। দে নিড হেল্প, তেওঁলোকৰ সময়ৰ প্ৰয়োজন। গতিকে এইবিলাক হ'ল স্ট্যাটিক ভাৰ্বৰ উদাহৰণ। নাম্বাৰ 3, পজিশ্যনছ মানে অধিকাৰ। হেভ মানে থকা, অন মানে মালিক হোৱা, হেভ মানে থকা, অন মানে মালিক হোৱা, পজেছ মানে অধিকাৰ কৰা, বিলং মানে অন্তৰ্গত হোৱা। যেনে হি হেজ এ কাৰ, তেওঁৰ এখন গাড়ী আছে, তেওঁৰ আচলতে আছে নিজৰ গাড়ী। গতিকে এনেকুৱা অৰ্থত আমি হেজ ব্যৱহাৰ কৰিব পাৰোঁ। দিছ বুক বিলংছ টু মি, এই কিতাপখন মোৰ, অধিকাৰত থকা। she owns a স্কুল, তাই এখন বিদ্যালয়ৰ মালিক। owns মানে মালিকো বুজায় বা নিজৰ বুজায়। নাম্বাৰ 4, চেন্স মানে ইন্দ্ৰিয়ৰ অনুভৱ। সি মানে দেখা, হিয়াৰ মানে শুনা, স্মেল মানে গন্ধ পোৱা, টেষ্ট মানে সোৱাদ পোৱা, ফিল মানে অনুভৱ কৰা। যেনে আই চি এ বাৰ্ড, মই এটা চৰাই দেখিছো। she hears মিউজিক, তাই সংগীত শুনে। দ্য ফ্লাৱাৰ স্মেল সুইটছ, ফুলটোৰ গন্ধ মিঠা। দ্য ফ্লাৱাৰ্ছ স্মেল সুইট, ফুলটোৰ গন্ধ মিঠা। এইবিলাক হ'ল স্ট্যাটিক ভাৰ্ব, কাৰণ এইবিলাকৰ মাজত কোনো কৰ্ম নাই। কৈছো, কথাটো শেষ হৈ গৈছে, কোনো কাম কৰিব নালাগে। ইমোশ্যন মানে আবেগ। লাভ ভাল পোৱা, হেট ঘিণ কৰা, এডমায়াৰ প্ৰশংসা কৰা, ৰেছপেক্ট সন্মান কৰা, ট্ৰাষ্ট বিশ্বাস কৰা। যেনে
I trust you, মই তোমাক বিশ্বাস কৰোঁ. She respects her teacher, তাই নিজৰ শিক্ষকক সন্মান কৰে. এইবিলাক হ'ল stative verbs. Number 6, measurement মানে মাপ. weight মানে ওজন হোৱা, cost মানে দাম হোৱা, measure মানে জোখ হোৱা. গতিকে এইবিলাক হ'ল stative verb. যেনে the bag weight 10 kg, বেগটোৰ ওজন 10 কিলোগ্ৰাম. This phone cost 20,000, এই ফোনটোৰ দাম 20,000 টকা. গতিকে এইবিলাক হ'ল stative verbs. এটা কথা মনত ৰাখিবা, stative verbৰ সৈতে continuous tense কিয় ব্যৱহাৰ নকৰে? কাৰণ stative verbে অৱস্থা বুজায়, চলিত কাম বা ongoing action নহয়, বা চলি থকা কোনো কাম নহয়. গতিকে stative verb বিলাক কেতিয়াও continuous formত ব্যৱহাৰ হ'ব নোৱাৰে. যেনে I know him, মই তেওঁক জানো. এইটো কেতিয়াও I am knowing him, মই তাক জানি আছো, এইটো কেতিয়াও হ'ব নোৱাৰে. যেনে she likes coffee, তাই কফি ভাল পায়. she is liking coffee, তেওঁ কফি ভাল পাই আছে. এইটো কেতিয়াও কণ্টিনিউয়াছ ফৰ্মত নহয়. কফি ভাল পায় মানে শেষ. গতিকে ভাল পাই আছে, এইটো কেনেকুৱা অৰ্থ হ'ব পাৰে? কেতিয়াও হ'ব নোৱাৰে. তাৰপিছত they own a house, সিহঁতৰ নিজৰ এটা ঘৰ আছে. গতিকে they are owning a house, এইটো কেতিয়াও হ'ব নোৱাৰে. কিন্তু কিছুমান action verb আৰু stative verb দুয়োটাই হ'ব পাৰে. যেনে think মানে মতামত. I think he is honest, মোৰ মতে তেওঁ সৎ. এইটো হ'ল action, stative sentence, think stative. কিন্তু যেতিয়া কোৱা হ'ব I am thinking about him, মই তোমাৰ বিষয়ে ভাবি আছো, মানে তোমাৰ বিষয়ত মই ভাবি আছো, এইটো হ'ল action verb. have মানে অধিকাৰ, এইটো action হ'ব পাৰে বা stative হ'ব পাৰে. I have a pen, মোৰ এটা কলম আছে, এইটো হ'ল stative. যদি কোৱা হয় I am having বা eating lunch, মই দুপৰীয়া আহাৰ খাই আছো, এতিয়া হেভিংৰ অৰ্থ খোৱা অৰ্থ ব্যৱহাৰ হৈছে. যাতে হেভৰ লগত ing ব্যৱহাৰ কৰা হয়, তেতিয়া তাৰ অৰ্থ হৈ যায় খোৱা. মনত ৰাখিবা, এইটো হ'ল action. নাম্বাৰ 3, see মানে দেখা. I see a dog, মই এটা কুকুৰ দেখিছো, এইটো হ'ল stative. দেখিছো মানে শেষ. কিন্তু যদি কোৱা হয় I am seeing বা meeting the doctor tomorrow, মই কাইলৈ ডক্টৰক লগ কৰিবলৈ গৈ আছো. গতিকে এই seeing অৰ্থ হ'ল লগ কৰা, এতিয়া দেখা অৰ্থ ব্যৱহাৰ নহ'ব. যেতিয়া see লগত ing ব্যৱহাৰ কৰা হ'ব, তেতিয়া তাৰ অৰ্থ হৈ যাব লগ কৰা বা দেখা কৰা. নাম্বাৰ 4, টেষ্ট মানে সোৱাদ থকা. The mango tasted sweet, আমটো মিঠা লাগে, এইটো হ'ল stative. She is tasting the soup, তাই চুপটোৰ সোৱাদ চাই আছে বা লৈ আছে, এনেকুৱা অৰ্থ ব্যৱহাৰ হ'ব. গতিকে আমি টেষ্টিং action আৰু টেষ্ট stative verb হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ. নাম্বাৰ 5, ফিল মানে অনুভৱ কৰা. I feel tired, মই ক্লান্ত অনুভৱ কৰিছো. যদি কোৱা হয় he is feeling the cloth, তাই কাপোৰখন চুই চাই আছে, গতিকে এইটোৰ অৰ্থ কিন্তু বেলেগ হৈ গ'ল. পৰীক্ষাত বেছি অহা stative verb বিলাক হ'ল know, understand, believe, remember, forget, love, like, hate, prefer, want, need, own, belong, have, see, hear, smell, taste, feel, seem, appear, wear, cost, matter. এইবিলাক হ'ল stative verb. এইবিলাক বেছিভাগ পৰীক্ষাত আহি থাকে, মনত ৰাখিবা. মনত ৰাখিবলৈ সহজ, সদায় মনত ৰাখিবা action কাম চলি আছে বা কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিব পাৰি. She is writing a letter, তাই এখন চিঠি লিখি আছে. They are playing football, সিহঁতে ফুটবল খেলি আছে. গতিকে এইবিলাক কৰ্ম আছে বা action আছে. stative হ'ল মন, অনুভৱ, জ্ঞান, অধিকাৰ, অৱস্থা, সাধাৰণতে কণ্টিনিউয়াছ ব্যৱহাৰ নকৰে. যেনে I know the answer, she likes music, we believe you, this bag belongs to me. গতিকে এইবিলাক হ'ল stative verb. প্ৰেক্টিছৰ কাৰণে তোমালোকক দিয়া হ'ল নিৰ্ণয় কৰক action verb নে stative verbs. এইবিলাক কোনবিলাক action verb আৰু কোনবিলাক stative verbs তোমালোকৰ কাৰণে হোমৱৰ্ক দিয়া হ'ল. তোমালোকে নিজে চেষ্টা কৰিবা কোনবিলাক action verb আৰু কোনবিলাক stative verbs. যেনে I know the answer, she is dancing, they own a shop,
We are eating rice. He believes the story. The soup tasted delicious. She is tasting the soup. I am thinking about my exam. I think English is easy. This pen belongs to me. এইবিলাক হ'ল তোমালোকৰ হোমৱৰ্ক দিয়া হ'ল। এইবিলাক মূল কথা ষ্টেটিভ ভাৰ্বে সাধাৰণতে কোনো কাম নহয় বৰঞ্চ অৱস্থা, অনুভৱ, চিন্তা, বিশ্বাস, অধিকাৰ বা ইন্দ্ৰিয়ৰ অভিজ্ঞতা বুজায়। সেইবাবে এইবোৰ সাধাৰণতে চিম্পল টেন্সত ব্যৱহাৰ কৰা হয়। যেনে চিম্পল টেন্স বা প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয় আৰু কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ নকৰা হয়। যদিও থিংক, হেভ, সি, টেষ্ট, ফিল আদি কিছুমান ভাৰ্বৰ একশ্যন অৰ্থ থাকিলে কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিব পাৰি। কিছুমান ভাৰ্ব আছে যিবিলাক দিয়া হ'ল যে থিংক, হেভ, সি, টেষ্ট, ফিল আদি কিছুমান যদি একশ্যন থাকে বা কৰ্ম থাকে সেইবিলাক আমি কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে আমি এটা কথা বুজি পালো যে একশ্যন ভাৰ্ববিলাক যিবিলাক কৰ্ম নিজে কিবা এটা কৰিব লাগিব আৰু ষ্টেটিভ ভাৰ্ব হ'ল কোনো কৰিব নালাগে, কেৱল নিজৰ মনৰ অনুভৱ বা মনৰ ভাৱ যেতিয়া প্ৰকাশ কৰা হয় এতিয়া কেতিয়াও কৰ্ম হ'ব নোৱাৰে। এতিয়া সেইবিলাক হ'ল ষ্টেটিভ ভাৰ্ব। I hope you understand. Thank you for watching this video.